নমস্কাৰ, মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিয়া হোৱা নাছিল কাৰণ বহুতো কলেজ যাওঁ, তাৰে পিছত আপোনাৰ টিউশ্যন, তাৰে পিছত কম্পিউটাৰ, যাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তথাপি আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ কাৰণে ভিডিঅ' এটা দিবলৈ চেষ্টা কৰোঁ। বহুদিন পিছত আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে চাগে নিশ্চয় ভাল পাব। যদি কথাখিনি শুনি আপোনালোকে নিশ্চয় ভাল পায়, তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ এগৰাকী আইতাৰ কৰুণ কাহিনী, আৰু কৈছিলোঁ এজন ল'ৰাই নিজৰ মা দেউতাক এৰি বৃদ্ধাশ্ৰমত যেনেকৈ থয়, এই বৃদ্ধাশ্ৰমৰ কিছুমান কথা। আজি ক'বলৈ চেষ্টা কৰিম আপোনালোকক যে এজন ল'ৰাই কিয় তেনেকুৱা কৰে নিজৰ মা দেউতাকৰ লগত। কাৰণ এজন ল'ৰাইতো জন্মতে তেনেকুৱা নকৰে ন। তেওঁৰ সমাজৰ পৰা কিছুমান শিকিব লাগিব, নতুবা নিজৰ মা দেউতাৰ পৰাও কিবা শিকিব লাগিব। তো আপোনালোকৰ কোনবোৰ সৰু সৰু ভুল আছে যিবোৰ ভুলৰ বাবে এজন ল'ৰাই আপোনালোকক বৃদ্ধাশ্ৰমত নথলেও তেওঁৰ যিটো বহুত আমাৰ এনেকুৱা সমাজত ল'ৰা ছোৱালী আছে যিয়ে নাকি আপোনালোকক কি কৰে, নিজক লৈ চলে, আনৰ কাৰণে নাভাবে। তেনেকুৱা কিয় হয়? আপোনালোকৰ কি কি সৰু সৰু ভুল আছেনো? সেই সৰু সৰু ভুলবোৰ আপোনালোকক ক'বলৈ আজি চেষ্টা কৰিম। ধৰি লওক, যেতিয়া এজন মাতৃয়ে নিজৰ ল'ৰাজনৰ যেতিয়া 13-14 বছৰ হয়, সেই সময়ত ল'ৰাজন যেতিয়া বুজিব পৰা হয়, আৰু সেই মাতৃজনীয়ে যদি নিজৰ শহুৰ মাতৃজনক অত্যাচাৰ কৰে, তেতিয়া কিন্তু সেই ল'ৰাজনে অলপ হ'লেও বুজিব পৰা হয়। মই এইটো কোৱা নাই যে সকলোৱে তেনেকুৱা কৰে, কিছুমান থাকে যিয়ে নাকি নিজৰ শহুৰ মাতৃক অত্যাচাৰ কৰে, অপমান কৰে। সেইবোৰ সেই ল'ৰাজনে দেখিবলৈ পায়, আৰু সেই ল'ৰাজনেও তাৰ পৰাই কিন্তু কিবা এটা শিকে, যিটো বস্তু শিকিব নালাগে। ছেকেণ্ডটো কাৰণ হ'ল যে আমাৰ মা দেউতাই কেতিয়াবা, কিছুমান এনেকুৱা মা দেউতা আছে যিয়ে নাকি নিজৰ ল'ৰা ছোৱালীক ওচৰ চুবুৰীয়াৰ ভাল হোৱাটো নিবিচাৰে, যিবোৰ ওচৰ চুবুৰীয়াৰ কথা লগাই অমুক ভোক, সেইবোৰ কথা যাতে আপোনালোকে কেতিয়াও আপোনালোকৰ ল'ৰাক নকয়। কাৰণ সেই ল'ৰাজনে কিন্তু আপোনালোকৰ কথা শুনিব, আপোনালোকৰ কথা শুনি আপোনালোকে যি কৰিব দিয়ে সেই কৰিব, কিন্তু সেই ল'ৰাজনৰ মাইণ্ডত কিবা এটা খেলি থাকে। আৰু আপোনালোকে যেতিয়া ক'ব যে সেইজনক ভাল নাপাবি, সেইজনক নামাতিবি, সেইজনক ভাল পাব নালাগে, সেইবোৰ যেতিয়া আপোনালোকে ক'ব, এটা সময়ত এনেকুৱা হৈ পৰিব যে আপোনাৰ ল'ৰাই আপোনাক কিন্তু এদিন এৰি গুচি যাব, বা আপোনাৰ ল'ৰা আপোনাক কিন্তু এদিন বেয়া পাবলৈ আৰম্ভ কৰিব। এই কথাটো আপোনালোকে মনত ৰখাটো উচিত। আপোনালোকৰ ওচৰত এটি কাহিনী ক'ম বুলি ভাবিছোঁ, যিটো কাহিনীৰ জৰিয়তে আপোনালোকে বুজি উঠিব আপোনালোকে কি কৰা উচিত। এখন ঘৰত এজন মাক, এজন দেউতাক আৰু এজন ল'ৰা আছিল, প্ৰায় 12 বছৰীয়া, আৰু সেই সেই ল'ৰাজনৰ আইতা আছিল আৰু ককা আছিল। থাকিলে এদিন সেই দেউতাকজনে ক'লে যে বাবা, আমি চিনেমা চাব যাম, তুমি ওলাবা, সেনেকৈ ক'লে। তাৰপিছত মা দেউতা তাৰপিছত সেই ল'ৰাজন চিনেমা চাবলৈ গ'ল। ধুনীয়াকৈ চিনেমা চালে তিনিওজনে। চিনেমা চালে যিদৰে পপকৰ্ন চপকৰ্ন আদি কৰি সকলো বিভিন্ন বস্তু ল'ৰাজনক খোৱালে, ধুনীয়াকৈ একদম পূৰা চিনেমা চালে। আৰু তিনিওজনে চিনেমা যেতিয়া চোৱা হ'ল, তিনিওজন মা, তাৰপিছত দেউতা আৰু সেই ল'ৰাজন নিজৰ গাড়ীত একদম ধুনীয়াকৈ গৈ আছিল। থাকোঁতে দেউতাকজনে ল'ৰাজনক এটা কুৱেশ্যন সুধিলে যে বাবা, তোমাক চিনেমা দেখুৱালোঁ, বহু বস্তু খোৱালোঁ, তোমাৰ ভাল লাগিছেনে? তাৰপিছত ল'ৰাজনে ক'লে, হয় দেউতা, মোৰ ভাল লাগিছে, একদম ধুনীয়াকৈ ক'লে। তাৰপিছত দেউতাকে আৰু এটা কুৱেশ্যন সুধিলে যে বাবা, তোমাক ইমান ধুনীয়াকৈ আমি ৰাখিছোঁ, তুমি যিটো কৈছা সেইটো কৰিছোঁ, তোমাৰ চিনেমা চাবৰ মন গৈছিল, চিনেমা চাবলৈ লৈ গৈছিলোঁ, কিন্তু তুমি যেতিয়া ডাঙৰ হ'বা আৰু আমি যেতিয়া বুঢ়া হ'ম, তেতিয়া তুমি আমাক বাৰু চিনেমা চাব নিবানে? আমাক বাৰু চিনেমা চাব নিবানে আৰু খাব দিবানে? তেতিয়া সেনেকৈ সেই ল'ৰাজনক কুৱেশ্যন সুধিলে। আচৰিত কথা, ল'ৰাজনে অকণমান ৰৈ গ'ল, অলপমান ভাবিলে ল'ৰাজনে। সেই সৰু ল'ৰাজনে ভাবি উত্তৰ এটা দিলে যে দেউতা, মই তোমালোকক নিনিওঁ, ডাইৰেক্ট কৈ দিলে তেনেকৈ। তেতিয়া সেই দেউতা আৰু সেই মাজনীৰ যিটো ফুলকমলীয়া হাঁহি আছিল, সেই হাঁহিটো যেন ক'ৰবাত ৰৈ গ'ল, আৰু সেই সেমেকা মনটোৰে দেউতাকে ল'ৰাজনক আৰু এবাৰ সুধিলে যে বাবা, তুমি আমাক কিয় এনেকুৱা কৰা? আমিতো তোমাক ইমান ধুনীয়াকৈ চিনেমা চাবলৈ লৈ আহিছোঁ, আমাক কিয় নিনিয়া? তেনেকৈ আৰু এবাৰ দেউতাকে ল'ৰাজনক কুৱেশ্যনটো সুধিলে।
তেতিয়া ল'ৰাজনে কি ক'লে জানে আপোনালোকে? তেতিয়া ল'ৰাজনে নিজৰ দেউতাকক ক'লে যে তুমি যেনেকৈ মা আৰু মোক চিনেমা চাবলৈ লৈ আহিছা, বহুত বস্তু খোৱালা, এদিন ময়ো মোৰ নিজৰ পত্নীক আৰু মোৰ ল'ৰাক এনেকৈ লৈ আহিম, কাৰণ তুমিতো তোমাৰ নিজৰ মা আৰু ককাকটো তুমি লৈ অহা নাই, মানে আইতা আৰু ককাকটো তুমি লৈ অহা নাই, মই কিয় আনিম, ময়ো নানো, সেনেকৈ ক'লে। তেতিয়া সেই দেউতা আৰু সেই মাজনীৰ ৰিয়েলাইজ হ'ল যে হয় কথাটো, আমি এইটো ভুল কৰি আছোঁ। তো এই কাহিনীটোৰ জৰিয়তে আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে ককা আইতাই কেতিয়াও নকয় আপোনালোকক যে ফুৰিবলৈ লৈ যাওঁ। আপোনালোকৰ পিতৃ আৰু মাতৃ হ'ব যে ফুৰিবলৈ লৈ যাওঁ আমাকো, আপোনালোকে নিজেই লৈ যাব লাগিব, কাৰণ তেওঁলোকৰো মনত থাকি যায় যে কি বুলি কয়, আমাৰো ফুৰিবলৈ ইচ্ছা আছে, আমিও মানে যাবলৈ মন আছে, সেইটো তেওঁলোকৰ মনত থাকি যায়, কিন্তু তেওঁলোকে কেতিয়াও নকয়। আৰু সেই বস্তুৰ প্ৰভাৱটো পৰে আপোনাৰ ল'ৰাৰ ওপৰত। এই কথাটো আপোনালোকে মন দিব। ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে এই সৰু সৰু ভুলবোৰ নকৰিব। এই সৰু সৰু ভুলবোৰ নকৰিলে নিশ্চয় চাগে আপোনালোকৰ ল'ৰা ছোৱালী বহুতেই বেছি ভাল হ'ব, বহুতেই জীৱনত আগবাঢ়িব পাৰিব। এটলিষ্ট নিজক লৈ তেওঁলোকে মানে নিজক লৈ সেই নকৰে যে নিজৰ লগতে আন চাৰিজনকো যে নিব লাগে, সেই কথাটো তেওঁলোকৰ মনত মানে আহিব। তো এইটোৱে আপোনালোকৰ ক'বলৈ আজি চেষ্টা কৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হ'ল কথাখিনি কোৱাত, নিজৰ ল'ৰা বুলি ভাবি ক্ষমা কৰি দিব। আচলতে ক'ব নালাগে, তথাপিও ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। ধন্যবাদ।